আজিকালি আপোনালোকে চাই আছে যে আমাৰ যি নৱপ্ৰজন্ম আছে এই এখেতসকলে খেল ধেমালিৰ লগত জড়িত নহয়। আমি দেখা পাই আছোঁ আমাৰ শ্যামলটাপ অঞ্চলৰ পৰা আৰম্ভ কৰি গোসাইগাঁও চাব ডিভিশ্যনৰ চুকে কোণে আমাৰ যিবিলাক নৱপ্ৰজন্ম ল'ৰা আছে এখেতে মদ ভাং ড্ৰাগছ জুৱাৰ লগত জড়িত হৈ আছে। সেই সাপেক্ষে আমি ৩ নং শ্যামলটাপৰ অন্তৰ্গত গমাৰপাৰাত হাডুডুৰ নকআউট টুৰ্ণামেণ্টৰ আয়োজন কৰা হৈছে। এই খেলখনৰ জৰিয়তে যাতে নৱপ্ৰজন্মে যাতে কিবা কয় আপোনাৰ মদ ভাং ড্ৰাগছ আদিৰ লগত জড়িত হৈ থাকিব নোৱাৰে, যাতে খেল ধেমালিৰ প্ৰতি যাতে উঠি অহা প্ৰজন্মই যাতে বেছিকৈ আগ্ৰহ দিয়ে, সেইকাৰণে আমি এইখন নকআউট হাডুডু টুৰ্ণামেণ্টৰ আয়োজন কৰিছোঁ। উক্ত খেলখনত আপোনাৰ বীৰভূমৰ পৰা প্লেয়াৰ থাকিব, লগতে মাথাভাঙাৰ পৰা থাকিব। আচলতে ক'বলৈ গ'লে এই খেলখন মানে নাইট খেল হ'ব, টিকেটৰ ব্যৱস্থা কৰা হৈছে। এই খেল হ'ব আপোনাৰ আসাম আৰু বেংগলৰ মাজত। আমি কমিটিৰ ফালৰ পৰা খেলপ্ৰেমী ৰাইজক উক্ত খেলখনত অংশগ্ৰহণ কৰাৰ কাৰণে আৰু আমাক খেলখনক সহায় সহযোগিতা কৰাৰ কাৰণে সকলো শ্ৰেণীৰ ৰাইজৰ পৰা আশীৰ্বাদ তথা সহায় সহযোগিতা বিচাৰিছোঁ। এই খেলখন আমাৰ অনুষ্ঠিত হ'ব এই মাহৰ 29 তাৰিখৰ পৰা 30 তাৰিখলৈকে। আপোনাৰ ছিজন টিকেটৰ ব্যৱস্থা কৰা হৈছে। ছিজন টিকেট আপোনালোকে পাব 500 টকাৰ পৰা, লগতে চেয়াৰৰ ব্যৱস্থা কৰা হৈছে। চেয়াৰ হ'ব আমাৰ 200 টকা আৰু গেলাৰীৰ ব্যৱস্থা কৰা হৈছে। গেলাৰী হ'ব 100 টকা। লগতে মনোৰঞ্জন দিয়াৰ কাৰণে ডান্সৰো ব্যৱস্থা কৰা হৈছে। আৰু আমি ইতিমধ্যে আলোচনা চলাই আছোঁ 30 তাৰিখত এখন এটা ছিংগাৰৰ ব্যৱস্থা কৰিম, যাতে মানুহে ভালদৰে মনোৰঞ্জন পায়। আমি খেলপ্ৰেমী ৰাইজক আহ্বান জনাইছোঁ খেলখন উপভোগ কৰাৰ কাৰণে। খেলখন বৰ আকৰ্ষণীয় হ'ব। খেলখনত প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছে পালচাৰ 125 বাইক, লগতে এখন ট্ৰফিৰো ব্যৱস্থা কৰা হৈছে। আৰু ৰানাৰ্ছ আপ হিচাপে দিয়া হ'ব আপোনাৰ স্কুটি, লগতে এখেতসকলক ট্ৰফিৰ ব্যৱস্থা কৰা হৈছে।